নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো যোৱা 3 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম স্পেচিয়েল টেটৰ অসমীয়াৰ সম্পূৰ্ণ 30টা প্ৰশ্নোত্তৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰশ্ন আহিছিল এনে ধৰণৰ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অসমীয়া ভাষাৰ উৎপত্তিৰ মূল উৎস বুলি বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাগধী প্ৰাকৃত। পৰৱৰ্তী প্ৰশ্ন, কি ছদ্ম নামেৰে শিশুসকলৰ মাজত নিৰ্মল প্ৰভা বৰদলৈ বিখ্যাত হৈ পৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলা বাইদেউ। তাৰ পিছৰ প্ৰশ্ন, বাটে পোৱালি মেলা খণ্ডবাক্যটিৰ অৰ্থ হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খৰালি হোৱা। তাৰ পিছৰ প্ৰশ্ন, ৰি ৰ মূৰ্ধন্য খৰ পাছত থকা দন্ত ন মূৰ্ধন্য ন হোৱা শব্দটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৃণাল। পৰৱৰ্তী প্ৰশ্ন, মাতৃভাষা শিক্ষাৰ উদ্দেশ্য হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আত্মপ্ৰকাশৰ পথ মুকলি কৰা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাত লিংগ কেইবিধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুবিধ। পৰৱৰ্তী প্ৰশ্ন, সেইটো কথা লৈয়ে ইমান ভয় তোমাৰ গোপাল, তুমি এদিন কানি কণ্ঠালৈ পশ্চিমলৈ ওলোৱা, তাৰ পাছত উপায় হ'ব। হাঁহি হাঁহি উক্ত কথা কোৱা গুৰুজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শংকৰদেৱ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো সত্ৰবিধিৰ ফলত সৃষ্ট শব্দ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষম। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো স্বৰসন্ধিৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শীতযোগ ঋত সমান শীতাৰ্ত। তাৰ পিছৰ প্ৰশ্ন, ৰচনা ৰীতিৰ ফালৰ পৰা শংকৰদেৱৰ গ্ৰন্থৰাজিক কেইটা ভাগত ভাগ কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 6টা। অৰ্থাৎ ৰচনা ৰীতিৰ ফালৰ পৰা শংকৰদেৱৰ গ্ৰন্থৰাজিক 6টা ভাগত ভাগ কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্ন, তেওঁৰ দেউতাক আহিব বাক্যটিৰ তেওঁৰ শব্দটোত কি বিভক্তি যোগ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ষষ্ঠী বিভক্তি। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ কাহিনীক লৈ ৰচনা কৰা গ্ৰন্থখন হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অজামিল উপাখ্যান। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া ৰোমান্টিক সাহিত্যৰ প্ৰথম হোতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পিছৰ প্ৰশ্ন, লিখন বিদ্যাই মানুহৰ মনৰ কিহৰ পৰিচয় দিয়ে? বন্ধুসকল, ইয়াত যিকেইটা অপশ্যন দিয়া আছে এই গোটেইকেইটাই শুদ্ধ, আৰু শেষৰ যিটো অপশ্যন ডি তিনিওটা হয় বুলি হ'ব লাগিছিল মোৰ বোধেৰে, কিন্তু ইয়াত তিনিওটা নহয় বুলি দিলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই দিয়াৰ পৰা বিৰত থাকিলোঁ। আপোনালোকৰ যদি জ্ঞাত তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। তাৰ পিছৰ প্ৰশ্নটো, দন্তযোগ ওষ্ঠ কি সন্ধি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্যঞ্জন সন্ধি। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1864 চনত। তাৰ পিছৰ প্ৰশ্ন, ভাষা শিক্ষাৰ প্ৰাৰম্ভিক কালত তলৰ কোনবিধ প্ৰয়োজন নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলা। পৰৱৰ্তী প্ৰশ্ন, 1948-49 চনত ৰাধাকৃষ্ণন কমিছনে পাঠ্যক্ৰমত কি কি ভাষা অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাতৃভাষা, ৰাষ্ট্ৰীয় ভাষা আৰু ইংৰাজী ভাষা। তাৰ পিছৰ প্ৰশ্ন, মানুহৰ ভাৱ বিনিময়ৰ সৰ্বোৎকৃষ্ট মাধ্যম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাষা। পৰৱৰ্তী প্ৰশ্ন, সাহিত্য পঠনৰ জৰিয়তে আমাৰ চিন্তাত জন্মায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুচিবোধ। পৰৱৰ্তী প্ৰশ্ন, খানচামা শব্দটোৰ বিপৰীত লিংগ হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আয়া। তাৰ পিছৰ প্ৰশ্ন, কিমান চনৰ পৰা অসমীয়া ভাষা আইন অনুসৰি অসমৰ চৰকাৰী ভাষা অসমীয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1960 চন।
তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনকেইটা হ্ৰস্ব স্বৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰেয় হ্ৰস্বই হ্ৰস্বৌ আৰু ৰি। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঘাঁহ কোচা। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া ভাষাত সাধাৰণতে কোনকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে কোনো পাৰ্থক্য নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অন্তস্থ জ, বৰ্গীয় জ, প্ৰথম চ আৰু দ্বিতীয় চ। তাৰ পিছৰ প্ৰশ্ন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন হিন্দী ছবি পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালসন্ধ্যা। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া ভাষাত মাত্ৰ কেইটা স্বৰধ্বনি উচ্চাৰিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8টা। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1596 চনত। পৰৱৰ্তী প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈয়ে কি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কবিতা আৰু প্ৰকৃতি। তাৰ পিছৰ প্ৰশ্ন তথা অন্তিম প্ৰশ্নটো হৈছে, ভাষা শিক্ষাৰ উদ্দেশ্য হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ এটাও নহয়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।